নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম আমি নেমুৰ বিষয়ে। নেমুৰ এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। নেমুৰ বহুতো উপকাৰিতা আছে, তাৰে কেইটামান আহক আজি আমি জানি লওঁ। নাম্বাৰ 1, পানী লগাৰ অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। নাম্বাৰ 2, নেমুৰ পৰা মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ'লে নাৰিকল তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়। নাম্বাৰ 3, সৰু ল'ৰা ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটিৰ পিহি খুৱাব লাগে। 4 নম্বৰ, জণ্ডিছ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমুৰ পৰম উপকাৰী ফল। আৰু প্ৰতিদিনে আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়। মুঠৰ ওপৰত নেমুৰ অনেক গুণ আছে, সকলোবিলাক আমি আলোচনা কৰিলে শেষ কৰিব নোৱাৰিম। সেয়ে আমি সকলোৱে প্ৰতিদিনৰ ভাত সাজৰ লগত নেমুৰ ব্যৱহাৰ কৰি এটা ৰোগমুক্ত আৰু সুস্থ সবল জীৱনৰ গৰাকী নিশ্চয় হ'ব পাৰোঁ। গতিকে ইনফৰ্মেশ্যনটো কেনেকুৱা লাগিল? যদি ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সমলটো লোৱা হৈছিল ঘনশ্যাম দাস, অসমবাণী। ধন্যবাদ।